গাইজ, কণ্ঠশিল্পী দীপলিনা ডেকাই দৈৱকী ৰূপে সাজিও কিয় ৰাসলীলা কৰিব নোৱাৰিলে জানিলে হয়তো আপুনিও আচৰিত হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লে। গাইজ, কণ্ঠশিল্পী দীপলিনা ডেকাই দৈৱকী ৰূপে সাজিও কিয় ৰাসলীলা কৰিব নোৱাৰিলে কাৰণটো দীপলিনা ডেকাই নিজৰ ফেচবুক পেজত সকলোৰে মাজতে শ্বেয়াৰ কৰিছে আৰু তেখেতে কয় যে নাৰায়ণপুৰৰ টেঙাপথাৰৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাসত এইবেলি দৈৱকী ৰূপে এনেকৈ সাজিলোঁ। যদিও সম্পূৰ্ণকৈ ৰাসখন নহ'ল, কিন্তু যিমানখিনি আদৰ পালোঁ সেয়াই ভাষাৰে বুজাব নোৱাৰিম। টেকনিচিয়েল অসুবিধাৰ বাবে বহু দৰ্শকক ৰাস চাব নোৱাৰি ঘূৰি যাব লগা হ'ল আৰু ফলত কিছু অসুবিধাৰ সৃষ্টি হৈছিল। সকলোৱে বৰ হেঁপাহেৰে আহিছিল, মই বুজি পাওঁ। সেই দৰ্শকসমূহক মই আজি ক্ষমা বিচাৰিছোঁ। লগতে ইমান অভূতপূৰ্বভাৱে মৰম দিয়াৰ বাবে তেওঁলোকলৈ ধন্যবাদ। আমি অতি সোনকালেই লগ হ'ম। সকলোৱে ভালে থাকক।